তো আজি দেখোন 1 তাৰিখ হলে সঞ্চয়ৰ পইচাটো দিবা লাগে আজি তা তুই ৰ'দ দিছি বলেওতো যাব ইচ্ছা নাযায় এই ৰ'দত এটা কাম কৰো আপাকে পঠাও আপাক পঠালিয়ে ভাল হ'ব তই ইমান ফাট পিধে ক'ত যাব আলছা ক'ত যা মানে ফাটা আৰু অলপ ওলাই যাম ৰ চকত দেখি পেলে চকত দেখি যাবি নেকি তেতিয়া হ'লে এটা কাম কৰচোন আজিতো সঞ্চয়ৰ পইচা দিবা লাগে মোৰ এই বিছনাৰ তলত 1000 টকা এটা আছে তই যাই একেলগে দি থৈ আহ হয় নেকি দে হ'ব দে দিম দে সালা পর লগে গাড়ীখনত তেল কৰ পাৰে ভৰা বাবা তো অলপ কম কৰি তেল খাবি জীবন তেল খা তো কুৱাতে মোৰ জীৱনটো যাব আনবাইছো ঠিক আছে মাদারক কিলো পয়সা দিবেন নহয় কি কৰে এটা খামে হ'ব ভাই রিয়ে পইচা অলপ হ'ব নেকি 50 টাকা এটা লাগছিল মানে মোক কি কৰা মানে মই চকত দেখি একপাক ওলাই যাওঁ জানাই না চেংৰা চলি বেংৰা কথা তাতে যাই বহিম কিবা খাব লাগিব পইচা পাতিও নাই 50 টাকা এটা দিন হ'লে তই 50 টকা এটা তই কি কৰা ৰাতিপুৱা সদায় সদায় তই ৰাতিপুৱা ওলাই যা ক'ত কি কৰা ক'ত কি নকৰা সেইটো তইহে জানা এনেকে সদায় ঘূৰি ফুৰিলি নহ'ব বয়স হৈছে কিবা এটা কামৰ মাথা মাৰ কি কামৰ মাথা মই মাৰি এতিয়া নাপলে মই কি কৰোঁ তে সদায় এনেকে দেউতাৰে মাথাত কঁঠালটো ভাঙি থাকবি তোৰো কথা মই ঘৰখনত থকাৰ কাৰণে শান্তি নাই ন পুৱা উঠিয়াৰ পাহে পাই বকি দেখবি সেই বকি বকি মোৰ কাণৰ পকা লৰাই দিছে একবাৰ মই কাৰোবাৰ ওলাই যাবা দিছোন আহুনা আৰু মই ঘূৰি কিয়াই ইটাতে ফোন মাৰছিলো এতিয়া আহি পাইছে কি কবি ভাই মোৰ দুখৰ বিলে নহয়ছি এই বাইকখনত তেল ভৰাব পইচা নাছিল কিবা কৰি মাইক তুলি তলৰ পৰাই 100 টকা এটা মাৰছো মাৰি কিনে তেল ভৰি কিনে আইছো সেইকাৰণে অলপ দেৰি হ'ল দে তই যে 100 টকা এটা মাৰছাই মই আৰু 50 টকা এটা খুজবা যায় যি গালি খালো পুৱাৰ পাই উঠাতেও গালি বহাতেও গালি নিজৰ ঘৰত নহয় কথা বেলেগৰ ঘৰত মই থকা আহি আছো এনে লাগিছে মোৰ হয় দে ভাই মোৰো সেই একে অৱস্থা খদ্দালত থাকবার ইচ্ছা নহয় গেছি নাথিওনো কি করবি কততো যাবও নৰা সেইকাৰণে আছো দে কিবা কৰি এতিয়া কি গৰম দিছি আই কিবা অলপ খাবা লাগছিল নেকি কিবা অলপ মানে কি খাবি ঠাণ্ডাত বিয়াৰ খাবি ৰ সাদা খাবাই পইচা নহয়ছি বিয়াৰ খাবাক লাগে কিডনি বেছি কিনে বিয়াৰ খাবা লাগিব গম পাইছা হাও এই দুটা দুয়েতে বহি আছে দেখা পালি এই দুখানো বিধান মারব নুকে না হাও কি ক'ত যাবা আইছা ক'ত যাবা আইছা মানে এনা একবাৰ ওলাই আহিলো দে কিনো ক'ত থাকবি ঘৰদালত আহিবা লাগে দে মস্ত গৰমত দিছি না জানি এটা কথা গম পা না কি মানে আজিকালি বোলে 500 টকা গেলা সেউজীয়া কালাৰৰ হৈছে সব সেউজীয়া কালি আমাৰ ফাদাৰে পইচা আনছিল নে গটাই কিনে সেউজীয়া আগত যে 500 টকা গেলা আছিল ইটা বোলে সেইগলা নচলে বেংকত যাই কিনে বদলাই আনবা লাগব বোলে হয়নে জমাই দিব লাগিব চব হাও তেতিয়াহ'লে মোৰ 500 টকা এইখানে আগৰ দৰে এইখান নচলিবৰ তেতিয়াহ'লে এসলো বাপা রে পইচা কিনে সঞ্চয় দিবা দিছিলে ফাদাৰে এতিয়া ঘৰত গেলি বয়া মাৰিব মোক আকৌ নহয় দে সঞ্চয়ত পইচাটো তই দেয়া বুলি কবি ভাইপেৰ আগত ভাইপেতো গম নাপায় যিটোহে গৰম পৰছি এটা বিয়াত নাখলি দেহাটো ঠাণ্ডাই নপৰে একো নহয় দে ভাই মোৰো যে কিমান খাব লাগিছিল তই যে মিলালি এইটো কি মিলালি আই সদায় মোৰ লগতে এইগলা নাটক কৰি থাকা ফাদাৰে মাৰিব মোক এতিয়া কেনাইনো কৰা এটা কাম কৰছো এটা বিয়াৰ ঘৰ ইমান কথা শুনবা নৰি ফিৰে দি যো দে হ'ব দে নালগে দে আনছা যাতে ক'ত নোৱাৰ ফিৰে ৰাখব খাং দে খাই কিনে ভাল লাগছি যেন ভাই কিন্তু পুৰা একদম দেহাটো ঠাণ্ডা পৰি গৈছে মোৰ বয়া নিচা লাগছি এটা বিয়াৰ ঘৰতে আৰু কাৰোবাৰ নিচা লাগে নেকি নাই মোৰ লাগছি এতিয়া চিধা চিধি ঘৰত যাই কিনে বাহাত দি থাকিম যাব পাৰিবি না যাবা নৰুৱে
মই নোৰোৱে মোৰ মাথাটো ঘূৰাইছে দিওঁ মই ঘুমাই থাকোঁ নেকি হয় নেকি মোৰো কেম্পা নালাগে নহয় অলপ কেম্পা লাগছি এটা কাম কৰোঁ এই যে কাপোৰ এখন মেল দি থৈ আছে গোটেইকেইটাই মেলি লৈ ইয়াতে পৰি থাকোঁ নহ'লে আৰু কাৰোবাই চিন পালে ঘৰত লগাই দিব না চালা এই মদাহিবৰ কাৰণে শান্তি নোহোৱা হৈছে মাল খাই য'তে ত'তে পৰি থাকিব এই ৰক কথা এটা কথা একদম খেৰত যদি জুই লাগে তাৰপিছত গোটাই খেৰৰ পুঁজিটো জ্বলি যায় কিয় জ্বলি যায় তোমাৰ ওচৰত উত্তৰ আছে আছে মিত্ৰ কিয় জানা কাৰণ খেৰকেইটাৰ মিলা প্ৰীতি আছে সিহঁতে ভাবে এডাল জ্বলি গ'লে আমি গোটাই কেইডাল জ্বলি যাম কিন্তু সেই মিলা প্ৰীতিটো আমাৰ অসমীয়া মানুহখিনিৰ নাই সেইকাৰণে আমাৰ আজি এই অৱস্থাই ৰাস্তাত পৰি থাকিব লাগে মোৰ ফোন নিশ্চিত শুনি আৰু দে এই বাবা এই এটা কথা হৈছে এই ধদাংচৰ বাটত দেখি এফালে নাভি এফালে মাল খাই কেইটামান চলি পৰি আছে এই দিনটিৰ পৰা তই আহিলি আৰু তোৰ লগত কাজিয়া লাগিব গতিকে তই নাহিবি দে হ'ব দে মই হয়তো নাযাওঁ দে দে হ'ব দে কাটছি গমে পেলাম সঞ্চয়ৰ পইচাটোতো মই ৰাতিপুৱা বাবাৰ হাতত দি পঠাইছো দেনাই নেকি দেনাই পুষ্পৰাই দুগুণ ধদাংথেৰ বাটত বাগাত দি আছে হয় নেকি দেচোন তুমি যচোন য মই কিবা এটা কৰি আছো য ধদাংথেৰ বাটত ইয়ে পৰি আছে নেকি মাল খাই গেছিলো মানে জনাই কতো চকত যাম বুলি কৈ গৈছিলো তো চকত গেছিলি নে ধৌদা কাটাৰ লগত কিবা খাই আছিলে মুৰ্গী বুক পাইছে কি খাৱা দেখিলি ঘৰত থাকবা পাৰো তোৰ কথা মই চব জানো তই যি কৰা ভাল কৰা বয়া কৰা চব কথাই মোৰ কাণত পৰে গতিকে তই থাকা যদি ভালকে থাকবি নাথকা যদি ঘৰৰ পৰা বাহিৰ হৈ যাবি নাথকুৱে তোৰ ঘৰত ভাতকেইটা খুৱাই থাকিলি বুলি সেইটোৱে কথা শিকিব পাৰি নেকি পুৱাৰ পৰাই গধূলাক লাগি এটাই কথা নাথকো সদায় সদায় এটাই কথা ঘৰৰ পৰা ওলাই যায় নাথকুৱে যায় ঘৰত নাহুৱে এই যা 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 হা আহিবি না নাই দৰকাৰ নাই যা তোৰ দৰে চলি মোক কি কৰি আছিলি মই একো কৰা নাই মই যোৱাই নাই তই মোক যাবা দিছিলি চালা কুত্তা একোতো নকওঁগে তোক কৈ লাভে নাই এতিয়া আৰু মদ খাই কিনে বেলেগৰ ৰাস্তাত পৰি থকা হৈছা কাম বনটো নকৰাই একো ভাদা কি মদ খোৱা কথা ক'ব আহিছে মই আজিকালি গাখীৰে খাই বনাই সৰুতে যে মাইৰ গাখীৰ খাইছিলো গম পাইছা আৰু তই মোক মদ খোৱা বুলি বদনাম দিবা আহিছা লাজ নাপাত অলপো তই কাক লাজৰ কথা ক'ব আহিছা তোক সঞ্চয়ত পইচা দিবা দিছো 1000 টকা তই মাল খাই উৰাইছা লগৰ কেইটাৰ লগত তই ওলাই যা নালগে তই ঘৰত থাকিবা ভাদা তই কি ইমান ডাঙৰ ডাঙৰ কথা কৈ থাকে তোৰ কথা শুনি পেলাই মই এটা ঘৰত থাকিম এনেও নাথকো যা তই মোক খেদবা নালগে মই নিজে ওলাই যাম ঘৰৰ পাই জাগে যা ময়ো চাম তই ক'ত কি কৰি খা তই ঘৰ নুসুমাবি ঘৰ সোমালি তোৰ ঠেং ভাঙি দিম মই চব তন্দত ধৰি আহিছি 1000 টকাটো আনি পেলাই মাল খাই পেলাই উৰালি চালা মোক ঘৰত সোমাবা নেদা হৈছে এতিয়া আৰু মোক কি মোকো ঘৰৰ পৰা খেদছি মোকতো চটাল খোজ পাই দিছি তন্দক ঘৰটোৰ কি বেয়া আগ দিছি মোক সীমাত ভৰি দিবে আগ দিছি ভৰি দিলে বোলে মাদাৰে ঠেং কাটি ফেলব মোৰ এতিয়া কি কৰিম বুলি ভাবছা ৰাতিটো কি ইয়াতে থাকিবি নেকি মোকতো এলা কৈয়ে লাভ নাই চব তন্দত ধৰি আহিছি ভাই যি হলতো হল সেইগলা এতিয়া মাথা মাৰছি কি লাভ নাই এতিয়া ঘৰতো যাবা নোৱাৰো
এতো থাকবা নোৱাৰো ৰাতিটো কিবা এটা কৰবা লাগবো আমাৰ মাজত কাজিয়া কৰি থাকিলে কি হ'ব আৰু এটা কথা তুমি ভাবছা না আমাক বেকাৰ বুলি গাঁৱৰ চব মানুহগিলা ঠাট্টা কৰি থাকে কোনো গুৰুত্ব নিদিয়ে ইনকে থাকি নহয় কিন্তু কিবা এটা কৰো দে কি কৰবি আৰু পঢ়িলো শুনলো চাকৰি বাকৰি একো নাই এতিয়া বিজনেছ কৰিবও পইচা নাই বাংলা বিচপে যাব লাগব বাংলা বিচপে যাবি বাংলা ক'ত বাংলা আছে আমাৰ তহঁতৰ যি সেই নামান পল বাংলা কেতিয়া কোনে কিনব কি কৰবি মানে এটা কাম কৰো দে গুৱাহাটীত যাওঁ যাওঁ গুৱাহাটীত বাংলা বেচবি হেই গৰু গুৱাহাটীত ক'ত বাংলা বেচা বাকী খেয়াল নাছে নেকি জমেটো ৰেপিডো মাৰিম যাওঁ আৰু থাকবি ক'ত ব্ৰিজৰ তলত সেই অঘৰীকেইটাৰ লগত ঘুমাই থাকবি নেকি হয়তো ভাই গুৱাহাটীত ৰুম ল'লেতো বহুত পইচা লাগব আমাৰ হাতততো পইচা পাতিও নাই তাকেতো কি কৰা ভাল হ'ব কি কৰা মানে যিও হ'ব তো গুচি যাম এটা এনেকে কুকুৰৰ দৰে থাকাত কৰি আৰু এটা কথা মনত ৰাখবি গুৱাহাটীত যাম মই যাই কিনে ইনকে পইচা ইনকাম কৰিম কিনি পেলাম গাঁৱৰ মানুহ আৰু যতেহে বাইকত যাম আহতে হেলিকপ্টাৰত আহিম হয় নেকি তে এতিয়া ক'ত থাকবি মানে প্ৰত্যেক পেলাব কুকুৰ কেইটাৰ লগত গাঁৱত দে হ'ব দে আৰু ৰাতিটো আৰু ইনকে পাৰ কৰোঁ আৰু কি কৰবি নহ'লে নাকাম ফেলে ৰক্ষা কিবা কৰি দে তাপলাই চাপলাই কাম ফেলে হৈছে আৰু 14টা ইঞ্জেকশ্যন ল'ব লাগিব সেই নালগে দে এইগিলা কুকুৰ নাহে আমাৰ আজিকালি দি দিছোঁ